নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। যিহেতু বহাগ বিহুৰ ওচৰ পালেহি, সেয়েহে অকণমান সময় উলিয়াই এই গহনাৰ ছেটটি বনাইছিলোঁ। এই গহনাৰ ছেটটিনো মই কেনেদৰে আৰু কি সামগ্ৰী ব্যৱহাৰ কৰি ঘৰতে একেবাৰে কম সময়তে বনালোঁ, আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। ইয়াৰ বাবে আমাক লাগিব শিল্পকাৰ বা মল্লিক, আৰু এই পেকেটটোত দুটা পেকেট থাকে। দুয়োটা পেকেটৰ পৰা সমান পৰিমাণে আমি জোখত ল'ব লাগিব। যিহেতু এইখিনি অকণমান লিকটীয়া, মানে আঠা জোখ নিচিনা, সেইকাৰণে হাতত লাগি ধৰে মুঠতে। গতিকে হাতত লাগি নধৰিবৰ বাবে আমি হাতত প্ৰথমতে পাউডাৰ লগাই লৈছোঁ। আৰু এতিয়া দুয়োটা পেকেট খুলি আমি যিমানটো মানে গহনাটো যিমানটো চাইজৰ বনাম বুলি ভাবোঁ সিমানটো পৰিমাণেহে ল'ম। গোটেইখিনি মঠি পেলালে বেয়া হ'ব। গতিকে যিমানটো প্ৰয়োজন সিমানটোহে লৈছোঁ আমি দুয়োটা পেকেটৰ পৰা। চাব যাতে দুয়োটা ভাগৰ পৰা সমান লয়, সম পৰিমাণত ল'ব লাগিব, নহ'লে মুঠাৰ পিছত এই বস্তুটো মানে টান হৈ নাযাব। এতিয়া আমি দুয়োখিনি একেলগ কৰি আটা মঠাৰ দৰে ধুনীয়াকৈ মিলাই পেলাব লাগিব। একদম কমপ্লিট এনেকুৱাকৈ মঠিব লাগিব যাতে কালাৰটো ছেম হৈ যায়। এডোখৰ বগা এডোখৰ অকণমান ক'লা নিচিনা হৈ থাকিলে নহ'ব, একে কালাৰ হ'ব লাগিব। ধুনীয়াকৈ মিলাই লোৱাৰ পাছত এতিয়া আমি যিটো শ্বেপত গহনাটো বনাম সেইটো শ্বেপ দিব লাগিব। আৰু তাৰ বাবে আমি ডাঠ কাগজ কাটিও ল'ব পাৰোঁ, কিন্তু মই ডাইৰেক্ট কৰিছোঁ, ডাঠ কাগজ কাটি দিয়া নাই। যিসকলৰ অভ্যাস নাই তেওঁলোকে কাগজৰ ওপৰত এনেকৈ শিল্পকাৰে শ্বেপটো দি ল'ব লাগে, তেতিয়া ভাল হয়। শ্বেপটো বনাই হোৱাৰ পাছত হাতত অকণমান পাউডাৰ লগাই শ্বেপটোৰ ওপৰত অকণমান মোহাৰি দিব লাগে। তেনেকৈ মোহাৰি দিলে মিহি হয় আৰু দেখিবলৈও ভাল হয়। আৰু লকেটটো টান হৈ যোৱাৰ আগতে মই ইয়াত ষ্ট'ন লগাই ল'ম নিজৰ পচন্দ অনুসৰি, আৰু যাতে চেইনডাল সোমোৱাব পাৰি তাৰ বাবে এটা পিন লগাই দিম। শ্বেপটো টান হোৱাৰ আগতে ষ্ট'নবিলাক লগালে ইয়াত আঠাৰ কোনো প্ৰয়োজন নাথাকে। আৰু লগাওঁ বুলি ক'লেও লগাব পাৰি, কিন্তু পিছত লগালে আমি আঠা দিব লাগিব আৰু ষ্ট'নবিলাক ওপৰতে থাকিব। কিন্তু কাঁচা হৈ থাকোঁতে লগালে ষ্ট'নবিলাক এনেকৈ অকণমান হেঁচি সুমুৱাই দিলে দেখিবলৈ বেছি ভাল লাগে। কিন্তু কালাৰটো কৰোঁতে অকণ বেছি সময় লাগিব। ষ্ট'নবিলাক লগাই হোৱাৰ পাছত মই শ্বেপটো টান হ'বলৈ দিম। লগতে লকেটটোত চেইন লগাব এনেকুৱা ৰাউণ্ড শ্বেপৰ এটা পিন লগাই দিছোঁ। 15-20 মিনিটৰ পাছত লকেটটো টান হৈ গ'ল। এতিয়া লকেটটোত গল্ডেন কালাৰ ফেব্ৰিক কৰিব লাগিব, আৰু খুব সাৱধানে লাহে কৰিব লাগিব যাতে ষ্ট'নবিলাকত লাগি নাযায়। আৰু ষ্ট'নবিলাকত লাগি গ'লেও কোনো কথা নাই, একেবাৰে শেষত ব্ৰাছত অকণমান পানী লৈ মোহাৰি দিলে গুচি যায়। গল্ডেন কালাৰটো এবাৰ দিলে পাতল হয়, গতিকে দুবাৰ দি দিছোঁ, আৰু তেতিয়া কালাৰটো ডাঠ হয়। আৰু এতিয়া ইয়াত টাৰ্চেল লগাব লাগিব। টাৰ্চেলডাল নিজে গুঠিও ল'ব পাৰি, কিন্তু মই এইডাল ৰেডিমেড টাৰ্চেলে লগাইছোঁ। দোকানৰ পৰা এইডাল 50 টকা দি কিনি আনিছিলোঁ। টাৰ্চেলডাল বনাবৰ বাবে সৰু কালাৰিং মণি কিনি লৈ নিজে বনাই ল'ব পাৰোঁ, কিন্তু যিহেতু মোৰ এইডাল আছিলে গতিকে মই এইডালেই লগাই দিছোঁ। আৰু তাতে ষ্ট'নকেইটাৰ সৈতে মণিডালৰ কালাৰটো মেটচ কৰিছে। টাৰ্চেলডাল লগাই হৈ গ'ল। যিহেতু লকেটটোত মই ফেব্ৰিক কালাৰ ব্যৱহাৰ কৰিছোঁ, কিন্তু পানী লাগিলে এই ফেব্ৰিক কালাৰ যোৱাৰ চান্স থাকে, গতিকে এই কালাৰ পানী লাগিলেও যাতে গুচি নাযায় তাৰ বাবে মই ইয়াত বাৰ্নিছ কালাৰটো কৰি দিম। তেতিয়া আৰু পানী লাগিলেও লকেটটো কালাৰটো গুচি নাযায়। লগতে বাৰ্নিছ কালাৰটো কৰি দিলে এটা লকেটটোত শ্বাইনিঙো আহে। বাৰ্নিছ কালাৰটো কৰি লৈ এই লকেটটো মই শুকাবলৈ দিম, আৰু সম্পূৰ্ণকৈ শুকাই যোৱাৰ পাছত কেনেকুৱানো লাগিছে পিন্ধিও চালোঁ, আৰু আপোনালোককো দেখুৱালোঁ। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব, আৰু লগতে নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। আজিলৈ বাই বাই।